লাগিব নহয় ৰাজনীতি কৰা হ'ব মই কথা ক'লে ৰাজনীতি কৰা হ'ব কি হৈ আছে ৰাতিপুৱাৰ পৰা ইয়াত আমি নাজানো বুলি ভাবিছে নেকি ৰাতিপুৱাৰ পৰা ইয়াত কি ৰাজনীতি হৈ আছে আমি নাজানো বুলি ভাবিছে যদি কোনোবাই মূৰ্খ স্বৰ্গত বাস কৰিছে আৰু কিমান ত্যাগ কৰিব লাগিব আৰু কেইজন মৰিব লাগিব পথাৰত এটা শস্য কৰিব পৰা নাই যোৱা 2 বছৰে ধানৰ খেতি কৰিব পৰা নাই তাৰ পিছত ইমান হেমাহি তাৰ পিছত এই মাত্ৰ ফোন কৰোতে কৈছে আমি গৈ আছো আৰে বাবা গৈ আছা এইটো কথা হল নেকি এই ধৰণৰ প্ৰতিবাদৰে আপোনালোকে কাৰো একো কৰিব নোৱাৰে আমি সব দাগ হৈ গৈছো আমি সব কাৰোবাৰ দাগ হৈ গৈছো ডাঙৰ কথা কোৱা মানুহবিলাকে প্ৰতিবাদ থাকিব লাগে এইটো ৰাইজৰ স্বাৰ্থত কৰিব লাগে ইয়াত বেলেগ কথা আহিব নালাগে ৰাতিপুৱাৰ পৰা কিয় ৰাজনীতি হল ইয়াত ৰাতিপুৱাৰ পৰা প্ৰতিবাদ আমি যি ধৰণে কৰা কথা আছিল সেই ধৰণে প্ৰতিবাদ কিয় নহল ক'ত প্ৰতিবেদন ক'ত মেমৰেণ্ডাম কোনে ল'ব আপোনালোকে ঠিকা লৈছে নেকি মেমৰেণ্ডাম ল'বৰ কাৰণে কথা ক'লে দায় লাগিব নহয় এতিয়া ডেড বডি আগত লৈ আমি গোটেইবিলাক ঘৰে ঘৰে গুচি যাম ৰাতি 12টালৈ হাতীৰ মাজত ডেড বডি পৰিব ঘৰৰ মানুহ কেইজনে আমি লিডাৰ কেইজন থাকিম নে লগত থাকিম নে আমাৰ ডিউটি শেষ ভাষণ দিলো দায়িত্ব ললো ৰাইজৰ হৈ আমি মাত পাতিলো এতিয়া ঘৰত যাব লাগে গতিকে এই ডেড বডি আগত লৈ আমি মিটিং কৰি আছো আৰু আমি ফৰেষ্টৰ মানুহৰ মিটিং চলি আছে গতিকে আমি ৰখি আছো এই ধৰণৰ কথা বতৰাত আমি নহয় মই অশোকৰ প্ৰতি শ্ৰদ্ধা জনালো আৰু ভৱিষ্যত ৰাইজক সজাগ হ'বৰ কাৰণে অনুৰোধ কৰিলো গতিকে আমি নিজৰ সুৰক্ষা নিজে ল'ব লাগিব একেসকলৰ পৰা কোনো সুৰক্ষা আমি নাপাওঁ এইটো নিশ্চিত এজন মানুহৰ মৃত্যু হোৱাৰ পিছতো যেতিয়া বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতি নাই আমি নিশ্চিত যে এই বিভাগৰ পৰা আমি কেতিয়াও সুৰক্ষা নাপাওঁ এখন চৰকাৰৰ প্ৰথম দায়িত্ব জনসাধাৰণক সুৰক্ষা দিয়া জনসাধাৰণৰ সম্পত্তিৰ সুৰক্ষা দিয়া তাত আজি এই চৰকাৰ আমাৰ প্ৰশাসন জিলা প্ৰশাসন ব্যৰ্থ হৈছে ধন্যবাদ